নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই স্কিন পেইণ্টিং কেনেকৈ মিক্স পাটৰ যোৰাত কৰিলোঁ আপোনালোকক সবিশেষ জনাম। ভিডিঅ'টোৰ মাজলৈ যাওঁ আহকচোন। বিশেষকৈ এটা কথা মই আগতীয়াকৈ কৈ থওঁ, মিক্স পাটৰ যোৰাটো কৰোঁতে ৰিডিউচাৰটো কালাৰটোত বেছিকৈ মিলাব নালাগে মানে মই অলপো মিলোৱাই নাই। আৰু যিসকলে জানেতো জানে, কিন্তু মোৰ চাইডলৈকে দিলোঁ, চিলাইত সোমাবই আধা অংশ হ'লেও মই 3 হাৰি এনেকৈ দি থলোঁ। ব্লাউজ পিচটো মই এনেকৈ কৰিলোঁ।